যিবোৰ বস্তুৰ নিজে পোহৰ আছে আৰু তাপ আছে তাকে নক্ষত্ৰ বোলে নক্ষত্ৰ বোলে বা বৰ বঢ়িয়া চলি জানছে হৈ গলা মই জানো কিন্তু আমাৰ দৈত্য ভাবে আকৌ কেইটামান উদাহৰণ দিছোন নক্ষত্ৰৰ উদাহৰণ যেনে পাৰিম ৰ'ব যেনে হেৰি বিড়ি চিগাৰেট চাকি লেম্প ধূপ সবৰে ভাল হৈছে বৰ ভাল চলি পাৰো মই আনো পাৰা ন দেখা চলি নে ভালে পৰীক্ষা আহিয়ে পেলা ছয় মেলি পৰীক্ষা মই ধুলো মন্দিৰতে ঘূৰি থাকোঁতে গ'ল পঢ়িব লাগিব বুলিতো গমেই নাপাওঁ আহে কালি পেট থাকে পঢ়িব পৰীক্ষা ওলাও ভগৱান কি হ'ব ইচ্ছাই নাযায় দেখোন নাই পঢ়িব লাগিব আগদিন ডাঙৰ মানুহ হ'ব লাগিব পঢ়িব আজি ছাৰে কি দিছিল ইংৰাজী ছাৰে কিবা অলপ শিকাইছিল দিছ ইজ মাই হেড দিছ ইজ মাই হেড এইটো ছাৰৰ মাথা দিছ ইজ মাই হেড এইটো ছাৰৰ মাথা দিছ ইজ মাই হেড এইটো ছাৰৰ মাথা দিছ ইজ মাই হেড এইটো মাষ্টাৰৰ মাথা কি পঢ়ি আছা এইটো মোৰ মাথা হা কি পঢ়িছ এইটো তোৰ মাথা নেকি দিয়া দিছ ইজ মাই হেড এইটো মাৰ মাথা দিছ ইজ মাই হেড এইটো মাৰ মাথা দিছ ইজ মাই হেড এইটো মাৰ মাথা কি কৰি আছা এইটো মোৰ মাথা মাইনা মাথা নহয় নাই আগা কৈছিল সেনেকে বহি থাকি হ'ব নেকি ভগৱান তোমালোকে সেনেকে ভালটো তুমি ঠিক কৰা ভগৱান দিছ ইজ মাই হেড এইটো দুইচৰ মাথা দুইচৰ মাথা দিছ ইজ মাই হেড এইটো দুইচৰ মাথা দিছ ইজ মাই হেড এইটো দুইচৰ মাথা দিছ ইজ মাই হেড এইটো দুইচৰ মাথা দিছ ইজ মাই হেড দাদা কি কৰিছা তাৰমানে এইটো মোৰ মাথা হ'ব লাগিব মাই কয় মাৰ মাথা ছাৰে কয় ছাৰৰ মাথা দুইচ কয় দুইচৰ মাথা দিছ ইজ মাই হেড তাৰমানে এইটো মোৰ মাথা সেনেকে কওঁ দিছ ইজ মাই হেড দিয়া চালাবা দিছ ইজ মাই হেড এইটো আমাৰ আপাৰ মাথা দিছ ইজ মাই হেড এইটো আমাৰ আপাৰ মাথা দিছ ইজ মাই হেড এইটো আমাৰ আপাৰ মাথা এই ধান চাবা টাইমে নাপাব আজি হ'লেও চাবা তাকো ধান মখা গোটাই পকি গৈছে ধানটো ওলোৱাই নাই নোলাওঁতে পকিল এই আগৰ সেইগিলা কাটতে হৈছে ৰ তাকে চাই আহোঁ কি বা হয় কওকচোন বাৰু কি হ'ল কি হ'ল মানে আপোনাৰ আজি ৰবিবাৰ কোনটো সপ্তাহত 3 দিনকে আপুনি টিউচন কৰে এই মোৰ চলটো চাওকচোন আহকচোন কি হৈছে কি হৈছে মানে দিছ ইজ মাই হেড চলটোক এটা টিউচন আপুনি সপ্তাহত আপাৰ 3 দিন কৰে ছাৰ আছি কিলে কি কৰিছা কি হৈছে এই কি হৈছে মানে এই টেবুলখনত পঢ়ি থকা সদায় পঢ়িব যাওঁ নপঢ়ে গুৰুত্ব নেদে এই মাকক কয় মাকৰ মাথা মোক কয় মোৰ মাথা কি শিকিছে আপুনি কি পঢ়ি আছা তই আপোনাৰ খেতি চাবা কিন্তু মই ছাৰ আপুনি যি মোক কৈছিল দিছ ইজ মাই হেড এইটো মোৰ মাথা বুলি এনেকৈ কৈছিল ঠিকে এতিয়া মই কৈছোঁ দিছ ইজ মাই হেড এইটো ছাৰৰ মাথা আকৌ মায়ে কৈছে আকৌ এই তই এইগিলা কি পঢ়ি আছা এইটো দিছ ইজ মাই হেড এইটো মোৰ মাথা মাৰিৰ মাথা কৈছে গছমূৰৰ চলি দিছ ইজ মাই হেড এইটো মোৰ মাথা মানে দিছ ইজ মাই হেড এইটো তোৰ মাথা একবাৰ ভালকে পঢ় দিছ ইজ মাই হেড এইটো তোৰ মাথা দিছ ইজ মাই হেড এইটো মোৰ মাথা তোৰ মাথা বুজি পাইছা এতিয়া পাইছোঁ বহ এইবাৰ পাইছোঁ যে যেতিয়া আহিবা নৰি নালাগে এখন কামত দেচোন দে অলপ ভালকে পঢ়বি গুৰুত্ব দিবি পইচা কেতিয়া মানে নাহে ছাৰে মোক এনেকৈ কৈছে মই কি চাৰে কওঁ ভালকে শিকে তই কিয় শিকা নাই অলপ গুৰুত্বকে ভালকে গুৰুত্ব দি পঢ় মইতো ভালকে বুজিছো চলি নপঢ়িলে মই কি কৰিম মই ছাৰে যি কৈছে মই তাকে শুনিছোঁ ন ছাৰ এতিয়া এটা কথা হ'ল নহয় আপুনিতো গমেই নাপায় না আপোনাৰ চলিৰ লগত চাহত্যামান হৈ যায় সিদিনাখনে বিৰিত ঠোঙা এটা পাইছো সেনেকে নহয় নহয় চলি কেনেকৈ পঢ়ব
ও তো ইমান গুৰুত্ব দিছে তই এইগিলাখান বস্তুত ও তো পঢ়বে আহিছে মাষ্টাৰ পঢ়বে কিতাপখন দিছোঁ তো কিবা বস্তু নিবে দিয়া নাই তো স্কুলত তাতে কিয় থৈ দিয়ে তই দেখাতে গাড়ীৰ তলত থৈ দিয়ে গাড়ীৰ তল ভগৱান বিষ্ণু তল তই কেইটা লাগি এইগিলাখান লাইবেলা কোনো যুক্তি নহয় তই ডাঙৰ হ'লি এইটো মোৰ মই যি কৰোঁ তাকে কৰিবি তই হবে বৰ এই ৰুচ ছাৰে গিলে এনে বকিছে মোৰ মতে কি আগদিন নিছিলো মই তাৰ পৰা পাই কিনে আগদিন নিছিলো কিন্তু নিবা নালাগে নহয় কিয় কিনি আনে এটা আকৌ ছাৰেও খাইছি আৰু চাৰে খাই কোনতে চাৰে খুঁজছি তই নিবি কে আকৌ মোকে যি মাৰিব দিছি ছাৰা অ চাৰে টাইম নাই মতে মাৰি দিছি তই খালি সেই বুলি তই খালি নেকি সেইটো বেলেগ কথা হয় নে অ কি চাৰ ডাঙৰ মানুহ তইতো ডাঙৰ নহয় কম নহয় মই দিলে বাকৰ যাব লাগিব ইচ্ছা নকৰা নিশ্চয় বে চেলাচ্ছা কাম আপোনাৰ চুলি এনেকৈ কেনেকৈ বৰমে চাদা খাই মোক ধৰে আকৌ মইতো এইগিলা চাদা তাত নাই নহয় কিয় আহিলে কথা কয় নকবি বেয়া কথা দে যি খালি চাদা বিৰি চিৰি এইগিলা নাখায় বেয়া বস্তু নাখাবি মোৰ কথাও নকবি মই খাইছিলোঁ আৰু ভাল নালাগে নহয় মোৰো ভাল নালাগে কি পঢ়লিনো নহয় দিছ ইজ মাই হেড এইটো তোৰ মাথা বুলি কবি দিছ ইজ মাই হেড এইটো মোৰ মাথা তই যে কৈছোন নক্ষত্ৰ কাক বোলে তোক যে কৈছিলো নক্ষত্ৰ কাক বোলে কৈ দিছোন কিছু নেকি নালাগে বহে কৰ ঘৰৰ ভিতৰত আৰু কি আৰু হ'ব দে নক্ষত্ৰ অঁ পাৰিম কৈ দি তাড়াতাড়ি নক্ষত্ৰ যিবোৰ বস্তুৰ অঁ নিজে পোহৰ আছে আৰু তাপ আছে অঁ তাকে নক্ষত্ৰ বোলে নক্ষত্ৰ বোলে বা বৰ বঢ়িয়া চলি জানছে জানো কিন্তু আমাৰ দেউতা হবে কেইটামান উদাহৰণ দিছোন নক্ষত্ৰৰ উদাহৰণ অঁ জানে পাৰিম ৰ'ব জানে হেৰি বিৰি অঁ চিগাৰেট চাকি লেম্প ধূপ বঢ়িয়া উত্তৰ দিলে পাঁচটাই জানিলি মই আকৌ এটাহে বিচাৰিছিলোঁ হ'ব দে ভাল হৈছে বৰ ভাল চলি পাৰো মই এনো পাৰা না আগতেও জানা নহয় মই শিকা চলি চাদা খোৱা চলি নে ভালে হৰিহান কিয় তুলিছে আকৌ আহি গৈছে এই মূৰ্খ এইফালে চাওঁ ভেকুলীয়ে তোৰ তোৰা এইটো কোন কালৰ বাক্য কচোন পাৰিবিনে ভেকুলীয়া তোৰ তোৰা অঁ ভেকুলীয়া আৰু কি জানো তোৰ ছাৰ আহি চলিও জানে কোন কালৰ বাক্য এইটো বাৰিষা কালৰ বাক্য বৰ বঢ়িয়া হৈছে মই লেখা মতে হৈছে ভাল চলি দে এই ৰচোন এতে যি মই আৰু এটা লিখি দিছিলোঁ তোৰ এইটো মনত আছে নে নাই এইটো গাঁও আমি চাউল আৰু চেনি ক'ৰ পৰাই পাওঁ জানানে চাউল আৰু চেনি ক'ৰ পৰাই পাওঁ মানতো পাওঁ বেছিকে কিন্তু কন্দলিৰ পৰাই পাওঁ অঁ বৰ বঢ়িয়া উত্তৰ দিছে বেছিকে কন্দলিৰ পৰাই পাওঁ বৰ ধুনীয়া হৈছে দেই পাৰিবি চলি চাদা খোৱা চলি নে এই ছাৰ এইগিলা আকৌ কিয় কয় নকদি এবাৰ গালি শুনছোৱে মই ৰচোন এটা কথা কৈছোন পাঁচৰ পাঁচ গেলি কিমান থাকে কৈছোন পাঁচ গেলি ধৰি লওঁ বহীত তই লিখি ললি পাঁচৰ পাঁচ গেলি কিমান থাকে পাঁচৰ পৰা পাঁচ গেল অঁ পাঁচৰ পৰা পাঁচ গেল কিমান থাকব আৰু কলম থাকব এতিয়া বুজি পাইছে নে পাঁচৰ পাঁচ গেলি কলম বহি মহামতি আকবৰে কিমান চনত সিংহাসনত বহিছিল মনত আছে নে মহামতি আকবৰে কিমান চনত সিংহাসন বহিছিল অঁ হয়তো মই জানো অঁ কিমান চনত পাহৰিলি নেকি পাহৰিলো। বুৰঞ্জীত লেখা আছে নহয় পিছফালে মহামতি আকবৰৰ নামৰ পিছফালে দেখি চনকেইটা লেখা আছে এতিয়া কৈ দিয়ে শিকছে কি চন তাতে নাম কিটান জন্ম হৈছিল ক'ত সিংহাসনত কিটান উঠিছিল কিমান চনত উঠিছিল লেখা আছে মই আকৌ শিকছে ফোন নম্বৰ বুলি ভাবিছিলো তাৰ ল'ৰা ছোৱালী তাকে আহি গৈছো তো তাতে দে হ'ব দে ভাল হৈছে দে পিছতে নকবি আকৌ এনেকুৱা কোৱা বুলি আকৌ বেছি আকৌ আজি পাৰে হ'ব দে চাহ খাব লাগিব চাহ নাখালে আৰু মই আনি আৰু সদায় গালি পেট থাকিবি এতিয়া বাকীটো শিকিল জানিলিয়ে তই আজি বিনা পইচাই পঢ়িছোঁ কিবা কিবি সুধিম আৰু অলপ বাহিৰা নলেজ পঢ় বাহিৰা নলেজখন চাওঁ নাই এই চাবি বাহিৰা নলেজৰ প্ৰশ্নবিলাক ইয়াতে লেখাই আছে তই চাওঁ নাই আৰু অভাৱ কাক বোলে ক'ব পাৰিবিনে অভাৱ কাক বোলে মই পাৰিম অভাৱ 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 বাহিৰা নলেজ কিতাপখনত যি ফাৰ্ষ্ট পৃষ্ঠাত লেখা আছে মনত পৰা নাই অভাৱ কৈ দি তাড়াতাড়ি কৈ দি আমাৰ ঘৰৰ কাষত কোনোবাই যদি গাড়ী চাইকেল ফ্ৰিজ টিভি ৰেডিঅ'
ইগলে কিনে দেখা পায় আমার মনত যি ভাব উদয় হয় তাকে অভাব বলে বৰ বঢ়িয়া উত্তৰ দিলি ভাল লাগছি মোৰ পাৰবি তই বাহিৰে জানা চাদা খাওঁ চলি পাৰি কথা কৈ থাকা তুমি কি হয় মই বেয়া কৈছোঁ নেকি হ'ব দে আমাৰ লৈ গৈছোঁ অলপ দেৰিকৈ খাম ছাৰ আপোনাক মই কথাটো হ'লে বেয়া পাব নেকি কি কওঁ নাপাওঁ দেই তাড়াতাড়ি কওঁ হেৰি ভগৱান ছবিতে থাকে না মানুহে ছবিতে সেৱা সৎকাৰ কৰিতে ভগৱান ছবিতে থাকে না ভগৱান চবতে থাকে তোৰ ভৰিটো আছে মাটিটো আছে য'তে বিচাৰা তাতে থাকে ও ভগৱান তাৰমানে ছবিতে থাকে চবতে থাকে ছাৰ মোৰ পেটত ভগৱান থাকতে পারে না এই পেটত তোৰ পেটত ভগৱান আছে তোৰ কিয় নাথাকিব তোৰ পেটতো ভগৱান আছে মোৰ পেটতো আছে তোৰ পেটতো আছে ভগৱান আছে অঁ হা কি হৈছে ছাৰ কি নকাকে কিবা কৈ আছা দেখা মোৰ আকৌ ভগৱানে দেখোন আকৌ কৈছে দ্বিতীয় গোল্লা খাই বোলে আপুনি তোৰ ঘৰত মই তোক এই দেউতাৰে মাতি লৈ সিহঁতে শিকাই দিবাক লাগে মই আৰু তোক যে ভগৱান পেটত তোৰ ভগৱানে গোল্লা খাব চিম কৰিব দিমে ভগৱানে বোলে ছাৰ যি সোধে তাকে দিব লাগে দে হ'ব দে তই মাৰি গেৰি ফেলে ক'ত মই যাওঁ দেই এই কি চলি পালো এইগিলাখন ইয়াৰ যে মোক নি নি চাহ বনাব আছিল মাই পকাটোৰ গোল্লা খাব ময়ে শিকাই দিলো চাহ বনাব আছিল নাই মই কৈছোঁ দি মই যাওঁ আৰু হা চালাৰ বেথা দুইটাৰ গালিৰ পৰা শুনিছ এই দেওবাৰৰ ঠিকে পাইছিলি কাম বন নাই ঘূৰি জেগাই ভাল